গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক মই সকলোকে এইটো ভিডিঅ'ত বৰ্ষাৰণী বিষয়ৰ যোৰহাটৰ যিটো ঘৰ সেইটো ঘৰটো দেখাম আৰু লগতে বাহনাৰ যিটো অঞ্চল আপোনালোক সেইটো সৰুকৈ দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোক সকলোকে সমূহ অসমবাসীলৈ কঙালী বিহু অৰ্থাৎ কাতি বিহুৰ শুভেচ্ছা থাকিল। তেন্তে বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এইটো পিছত যে দেখিছে এইটো পিকচাৰটো মোৰ ভাইটি এটাই আঁকিছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আচলতে কি মানে এই বৰ্ষাৰণী বিষয়া আৰু ভাস্কৰ দাৰ যিটো ঘৰ যোৰহাটৰ যিটো ঘৰ সেইটো আমি থকা মেচটোৰ পৰা ফ্ৰণ্টতে থাকে। গতিকে ভাবিলোঁ মোৰ যেতিয়া ইউটিউব চেনেল এটা আছে আপোনালোকক দেখাই দিওঁ। গতিকে তাৰ আগতে আপোনালোক ভাস্কৰ দাহঁতৰ যিখন গাঁওখনৰ যিটো পৰিৱেশ আৰু আমাৰ কলেজৰো যিটো এৰিয়াটোৰ পৰিৱেশ ভাবিলোঁ আপোনালোকক লগতে দেখাই দিওঁ। তেন্তে বলক আৰু চাই থাকক এটা ধুনীয়া একদম পূৰা শান্তিময় পৰিৱেশ, চাই ভাল লাগিব। আৰু এইটো হৈছে ধোঁৱাপুখুৰী অৰ্থাৎ ধোঁৱাপুখুৰী নামঘৰ অৰ্থাৎ ভাস্কৰ দাৰ বৰ্ষাৰণী বিষয়াৰ যোৰহাটৰ যিটো ঘৰ সেই ঘৰটো এই ধোঁৱাপুখুৰী গাঁৱতে আছে আৰু তেওঁলোকৰ হৈছে এইটো নামঘৰ। আমি এতিয়া আহি আছোঁ পূৰা চাহ একাপ খাবলৈ মেলিবলৈ আপোনালোকক দেখাই আছোঁ আৰু লগতে আপোনালোক এৰিয়াটো পূৰা ধুনীয়াকৈ দেখাই থৈ যাম। এইপিনে আহোঁতেনে বৰ্ষাৰণী ঘৰটো আমাৰ ফ্ৰণ্টতে মেচৰ ফ্ৰণ্টতে থাকে আপোনালোক দেখাইছিলে। আৰু যাওঁতেনে যদি ৰাতি কেনেকুৱা কি হয় মানে বিহুৰ কাৰণে কেনেকুৱা কি কৰিছে আপোনালোক যদি কিবা স্পেচিয়েল আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। মানে পূৰা মেইন বাহনা মাজেদি আহি আছোঁ আৰু এইফালেদি এখন মানে আন্ধাৰ হৈ গ'ল, সেইকাৰণে অলপ পিকচাৰ কোৱালিটি মানে বেয়া পাইছে। আৰু এইফালে আমাৰ হোষ্টেললৈ যিটো বাহানা কলেজৰ যিটো হোষ্টেল সেইফালে হোষ্টেলৰ যোৱা ৰাস্তাটো আছে, এইফালে মই খাইছোঁ সেইফালে এইটো ৰাস্তা যদি হোষ্টেললৈ যাব পাৰিব। ৰাতিৰ কাৰণে ভালকৈ ধৰিব পৰা নাই, এইটো ৰাস্তা খাই দি আছে, এইফালে যাব পাৰে। গতিকে আপোনালোক দেখাই আছোঁ, চাই থাকক। ফাইনেলি আমি বজাৰ কৰি মেলি আহি আছোঁ, পামগৈ আৰু ৰুমত। আৰু এইফালে এইটো মাংস আনিছোঁ, সেইটো মাংস আৰু ইও আহিছে লগতে। এইফালে কি লাজ কৰিছে? নাই মই লাজ নকৰোঁ। এই লাজ নকৰে বোলে। ব'লক বাকী ৰুমত দেখাই আছোঁ আৰু কিবা ক'বলগীয়া আছে যদি কৈ আছোঁ। আৰু এইটোৱে হৈছে বৰ্ষাৰণী আৰু ভাস্কৰ বৰুৱাৰ যিটো যোৰহাটৰ বাহানাত আছে ঘৰ, তাত তেওঁলোকৰ যোৰহাটৰ ঘৰটো ৰাতি এনেকুৱাই লাগিছে মানে আজি কাতি বিহুৰ দিনা। যিহেতু তেওঁলোকৰ গুৱাহাটীতো এটা নিজা ফ্লেট আছে, সেইবাবে তেওঁলোকে গুৱাহাটীত আছে। আৰু ভাস্কৰ দা আহিছিল কিন্তু এতিয়া গুচি গ'ল। গতিকে ইয়াত ইমান বৰ বিশেষ জাক জমকতা কৰা নাই, তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তথাপিতো তেওঁলোকে যিখিনি পৰম্পৰা সেয়া দেখিছে, আপোনালোকে চাকি বন্তি জ্বলাই পেলাই সেয়া পৰম্পৰা আৰু লাইট চাইট জ্বলাই আমি ধুনীয়াকৈ পৰম্পৰাখিনি ৰক্ষা কৰিছে। ইমানে বৰ বিশেষকৈ মানে ইয়াত স্পেচিয়েলি পতা নাই কাতি বিহু। তেওঁলোকে নিশ্চয়কৈ চাগে যিটো গুৱাহাটীৰ ফ্লেট আছে তাত পাতিছে। গতিকে দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু চাওক আমি এওঁলোকৰ যিটো যোৰহাটৰ ঘৰৰ ফ্ৰণ্টতে থাকোঁ, এইটো হৈছে আমাৰ মেচটো, আপোনালোকে দেখাইছোঁ ধুনীয়াকৈ। ফাইনেলি আমি আহি পেলাই ৰুম পালোঁহি। মাংস চাংস লৈ আহিছোঁ আজি বিহুত মাংস খাই দিয়ক, খাব লাগিব। আৰু এইফালে দেখিছেনে চিঙৰা টিঙৰা খাই অৱস্থাটো চাওক, পূৰা 8-9টামান চিঙৰা খাই বৈ অৱস্থা পূৰা একদম কৰি আছে এনেকৈ। গতিকে আপোনালোক আৰু বৰ্ষাৰণী বিষয়ে ঘৰটো ভালকৈ দেখাম বুলি কৈছিলোঁ, কিন্তু ভালকৈ দেখাব নোৱাৰিলোঁ।
মানে বৰ বিশেষ আজি হেৰি কৰা নাই, কাৰণ ভাস্কৰ দাহে ঘৰত আছে, বৰষাণী গোঁসাই ইয়াত নাই, গুৱাহাটী ঘৰত আছে, সেইটো কাৰণে কি আৰু বেলেগ এদিনা আপোনাক দেখাবলৈ চেষ্টা কৰিম ভালদৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিব। আকৌ পুনৰ নতুন ভিডিঅ' লগ পাম, তেতিয়া বাই বাই।